তো আপোনালোকে দেখিলে প্ৰথমে গ'লোঁ হাউচ বোট, তাৰপৰা আহি পেলাই লাইট হাউচত সোমালোঁ। লাইট হাউচৰ পৰা আপোনালোকক ইমান ধুনীয়া ধুনীয়া ভিউ দিলোঁ। মানে ভিডিঅ'টো কি কৰিলোঁ, আগৰটো ভিডিঅ' মানে সেইটো ছেপাৰেট কৰি দিলোঁ। এইটো এতিয়া নতুনকৈ মানে কথাটো কি হ'ল, তাত দুজেগাত গ'লোঁ, মানে দুজেগা বহুত চালোঁ, বহুত মানে স্ক্ৰিপ্ট হৈ গ'ল। সেইটো কাৰণে মানে অকণমান দীঘলীয়া হৈ যাবৰ কাৰণে এইটো ভিডিঅ' এক্সট্ৰাকৈ বনাই দিলোঁ। আকৌ এবাৰ আপোনালোকক এইটো ভিডিঅ'লৈ স্বাগতম কৰি দিছোঁ। আমি এতিয়া বৰ্তমান আছোঁ এইফালে চক সাগৰৰ কাষত, মানে এখন সাগৰখন হ'ল এইখন আলাপূজা বীচ, আলাপূজা ন? অঁ, এই সাগৰখনৰ নাম হ'ল আলাপূজা বীচ। তো ইয়াত আহি গ'লোঁ। এইফালে বৰষুণ দিছে লিখা লাগিছে, একদম পূৰা ধুঁৱলি কুঁৱলি টাইপ হৈ আছে। মানুহ অলপ আছে, নথকা নহয় বাৰু। এতিয়া সাগৰখনত যিমান কাষলৈ আহি আছোঁ সিমানে চাউণ্ডটো আহি আছে মানে। তো আপোনালোকে মোৰ ভইচটো শুনে নে নুশুনে সেইটো মানে পিছতে গম পাওঁ। আৰু এয়া হৈছে আমি যেতিয়া সাগৰলৈ গৈছিলোঁ, সাগৰলৈ যোৱাৰ আগত লাইট হাউচলৈ গৈছিলোঁ। তো এয়া হৈছে লাইট হাউচৰ ভিউ। তো এনেকৈ আমি তাত বহুত সময় থাকিলোঁ। যদি আপোনালোকে সেই আগৰ ভিডিঅ'টো চোৱা নাই, প্লিজ গৈ আপোনালোকে এবাৰ সেই ভিডিঅ'টো চাওক, ভাল পাব নিশ্চয়। তো এনেকৈ আৰু লাইট হাউচৰ লগতে হাউচ বোটৰ য'ত ডিম্পু আহিছিলে তালৈ গৈছিলোঁ, সেয়াও ভিডিঅ' তাত প্লাছ হৈ আছে। তো আপোনালোকে তাত গৈ সম্পূৰ্ণকৈ চাওকগৈ। তাৰপিছত এনেকৈ আমি নামি আহিলোঁ। চোৱাৰ লগে আৰু এইফালে চাওকচোন, ৱালত ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে, মানে ভাল শলাগিবলগীয়াও। এইফালে মেডিয়াও আহিছে। আৰু আমাৰ অসমৰ নীলিম মহন্ত দাই ইমান ধুনীয়া পেইণ্টিং কৰে, তেখেতৰ নাম নোলোৱাকৈ নোৱাৰিছোঁ। সঁচাই ভাল লাগিছে। ইয়াত ছোৱালী 5জনীমান লগ হৈ একেলগে কৰি আছে। মানে আমাৰ ৰাস্তাৰ কাষত থকা যিবোৰ দোকান থাকে সেইবিলাকত খাই কিবা এটা ভাল লাগে। তো এইফালে লৈ মছলা পুৰি আমি দুইটাই খাই আছোঁ। ৰখিবলৈ সময় নাই, ভোক লাগিছে। এখন ডাঙৰ ফিল্ড হয়, মানে ইয়াত ড্ৰাইভিং শিকোৱা হয়। এইখন এখন দেখিছে গাড়ী এনেকৈ কেইবাখন এনেকৈ খাৰা কৰি থোৱা আছে এইফালে। তাৰপিছত ইয়াৰ পৰা সেই সিটো অলপ আগলৈ গ'লে সিচাইডে তাত মানে সিটোৰ পৰা ব্ৰিজখন। আৰু বৰ্তমান আমি ব্ৰিজলৈ বুলি সোমাই আহিছোঁ। এইফালে চক ছাইডত কিবা কিবি সৰু সৰু দোকান চোকান আছে, পানী চানী চাহ তাহ খাবৰ কাৰণে। ক'ল্ড ড্ৰিংকছ পায় আৰু, মানে ৰ'দ দিলে বহুত গৰম হ'ব ন। মানে অলপ দেৰি কাৰণে ভয়ে খাইছিলোঁ। আমি যেতিয়া বাছত আহিছোঁ তাত আহোঁতে আধা ৰাস্তাত মানে পূৰা বৰষুণ পাই গ'ল। বৰষুণ পাওঁতে ভাবিলোঁ আজি আজি না বোট কি কয় হাউচ বোট চাবলৈ পাম, না এইফালে আকৌ লাইট হাউচ চাবলৈ পাম, না এইফালে বীচ চাবলৈ পাম। মানে বৰষুণতো তিতিবই কি চাওঁ, ভাবিলোঁ এনেই আজি এটা দিন ৱেষ্ট গ'ল বুলি। তাৰপিছত আহি এতিয়া মনটো ভাল লাগিছে। এইফালে সূৰ্যোদয়তে অকণমান চকু মেলি চালে, ৰ'দটো অলপকৈ উলিয়াই দিলে, আকৌ যেনিবা অকণমান ডাৱৰ হৈ আছে। তো বৰষুণ যাক নিদিলে হয় আৰু যোৱালৈকে মানে অলপ দেৰি চাই লওঁ, ইভিনিং টাইমটো অলপ ইনজয় কৰোঁ বুলি আহিলোঁ এখন, অলপ ইনজয় কৰিবলৈ যাতে বৰুণ দেৱতাই দিয়ে। এতিয়া আপোনালোকৰ 360 এটা দি দিছোঁ। মানুহ অলপ হৈছে, নোহোৱা নহয় চাৰি ৰাউণ্ডটো। এইফালে সৰু সুৰাকৈ এখন কিবা ঠাণ্ডা খাব পৰাকৈ সৰু সুৰা দোকান আছে। এতিয়া ট্ৰাই কৰোঁ অকণমান চিনেমেটিক টাইপৰ অকণমান ভিডিঅ' ল'বলৈ, চাওঁ আমাৰ নবৌৱে কিমানখিনি ল'ব পাৰে। ইয়াত দুটামান ৰিলচ বনাই দিম, তাৰপৰা লগতে ময়ো বনাই লওঁ চিনেমেটিক টাইপৰ অকণমান ভিডিঅ'। বাকী চাই থাকক চিনেমেটিক শ্বট।
বেছিকৈ ভাল লাগিব যেতিয়া এইফালৰ পৰা বেলিটো লাহেকৈ গৈ সেইটো কোণাত যেতিয়া লাহেকৈ ডুবিবগৈ মানে ৰঙা হৈ জিলিকি থাকিব তেতিয়া মানে সাগৰখনৰ পৰা মজা লাগিব পানী আহি গ'লে এইফালে খালি ইয়ালৈ আহিলে অকলে নাহিব গাৰ্লফ্ৰেণ্ড লৈ আহিলে বেছি ভাল হয় আমি বিয়া পতা মানুহ গাৰ্লফ্ৰেণ্ড নালাগে সেই খুটাকেইটা কিয় হৈছে নাজানো আৰু আচলতে আগতে কিবা দলং থকা যে অনুভৱ হয় মানে তেনেকুৱাত হে কিবা দলং চলং থকা দৰে ন মানে কি অলপ দূৰলৈকে ধৰি লওক অলপ দূৰ ভিউটো চাবলৈকে হে মানে যাবলৈ এখন মানে হেৰি আছিলে অলপ দূৰ মানে সাগৰখন ন অলপ দূৰ যাবৰ কাৰণে অলপ দূৰ গৈ চাবৰ কাৰণে হয়তো এইখন দেখি চাবলৈকে এতিয়া বৰ্তমান খুটাবিলাকহে আছে মানে ওপৰৰ বস্তুবিলাক নাই মোৰ দেহাজনী নামটো লিখি দিলোঁ মই যদি ইয়ালৈ আহি মই বালিত মোৰ দেহাজনী নামটো লিখি থৈ নাযাওঁ ভাল নালাগিব গতিকে এতিয়া অলপ ছাইডলৈ আহিছোঁ মানে সাগৰৰ কাষৰ পৰা অলপ ছাইডলৈ আপোনালোকক ধুনীয়া বস্তু এটা দেখুৱাওঁ বুলি আহিছোঁ আলাবজাৰ ব্ৰিজলৈ আহি যদি ব্ৰিজখনৰ কাষতে থকা এখন নেভি জাহাজ খাৰা কৰি থোৱা আছে তো সেইখন যদি আপোনালোকক নেদেখুৱাওঁ ভাল নালাগিব গতিকে এইখন চাওক নেভিৰ এখন জাহাজ ইয়াত ৰখাই থৈছে তো আপোনালোকক বেক ছাইডৰ পৰা এনেকৈ ৰাউণ্ড দি পেলাই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে দেখিলে এইখনে নেভি জাহাজখন তো এইখন পাৰতে দোকান এখন আছে কিবা দোকান মানে কি খাবলৈ ইয়াত চাহ তাহ কিবা কিবি পাই চাগে জুচ চুচ কিবা কিবি তেনেকুৱা টাইপৰ তো এইখন এটা লোকেল ভাষাত কিবা এটা লিখি থোৱা আছে মই ধৰিব পৰা নাই কি লিখা আছে মানে পায় আৰু কিবা খাবলগীয়া বস্তু ইয়াত পানীৰ পৰা আদি আপোনালোকে কেমেৰাত হয়তো মনিব পৰা নাই আগলৈ সেই অকণমান ধুঁৱলি কুঁৱলি হৈ আছে যে এইফালে হয়তো বৰষুণ দি আছে যেন অনুভৱ হয় তো এইফালে বৰষুণ দি থকা যেন লাগিছে মোবাইলটো ইমানডোখৰ ৰখাই চাই আছোঁ পানী আহি পাইহি নে নাপায়হি ইমানডোখৰ চাওঁ মানে অলপ ওখ জেগা এডোখৰ ৰখি লৈছোঁ এইটো পালেহি নাই লাগিছে লাগিছে নাই আৰু এইফালে দেখিছে ল'ৰা ছোৱালীকেইটা ইমান ধুনীয়াকৈ খেলি আছে বালিত আহি ভাল লাগিছে ইমান ধুনীয়া আনন্দ ফূৰ্তি কৰিছে তো আপোনালোকো আহক ফেমিলি ট্ৰিপ লৈ আপোনাৰ ল'ৰা ছোৱালীকো সাগৰখন দেখুৱাওক সিহঁতেও আনন্দ পাব আপোনালোকৰো ভাল লাগিব মনত কিমান যে মনত আনন্দ সিহঁতৰ কিন্তু সাৱধান সাগৰৰ পাৰত মাক বাপেকে অকণমান ছেফটি দিব লাগিব তো সেইখিনি চাব চোৱা চিতা কৰিব লাগিব অলপ বাকী ভাল লাগিছে ইমান ধুনীয়াকৈ এইবোৰ সৰু ল'ৰা ছোৱালীয়ে খেলা কিবা কিবি বস্তু আছে তো আপোনালোকেও আহক এইবিলাক দোকানত লওক ক'ৰ হয় নাজানো ইয়াত লিখা আছে ডেঞ্জাৰ এৰিয়া ডণ্ট টেক বাট হিয়াৰ এই যে সাগৰৰ পাৰৰ পৰাই খোজকাঢ়ি ফুৰিছোঁ ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে মানে ইয়াত খোজকাঢ়ি ফুৰি যিটো আনন্দ লভিছোঁ নহয়
এইটো মানে এটা মজাই বেলেগ, যিটো মজা মানে অইন কোনো জেগাতে নাপায়। এই যে এইবোৰ মেটেকাবোৰ দেখিছে, মেটেকা চেটেকা এনেকৈ কিবাকিবি যিবোৰ লেতেৰা বস্তু পৰি আছে, তো মোৰ আইডিয়াত মানে বেছিকৈ ঢৌ উঠিলে ইমান দূৰমানলৈকে পানী আহে নেকি। নৰ্মেলি মানে সেই মানুহকেইজন যে ৰখি আছে তালৈকে বৰ্তমান আহি আছে, তো ডাঙৰকৈ ঢৌ আহিলে চাগে ইমান মানলৈকে উঠি আহে পানী। তো এনেকৈ আৰু ঘূৰি ফুৰিছোঁ ইফালৰ পৰা সিফালে। এইবিলাক দেখিছে প্ৰেমিক প্ৰেমিকাবিলাক কেনেকৈ তো সাগৰৰ পাৰত কাষত পানীৰ ওচৰত গৈ পেলানি, পানীৰ মাজত গৈ পেলানি প্ৰেম কৰা এটা মজা বেলেগ মানে। সেইটো চাওক, সেইটো তেতিয়া অৱস্থা নাইকিয়া হ'ল গোটেই। একো নাই, সাগৰলৈ আহিলে এনেকুৱা অৱস্থা হ'বই। আপুনিও আহক এনেকৈ ফেমিলি ট্ৰিপ লৈ, আপুনিও এনেকৈ আৰামত বহি খাওক, মানে ভাল লাগিব। সাগৰৰ পাৰত বহি খোৱাটো মজা এটা বেলেগ হ'ব। এইটো কি হয় নাজানো, এনেই এডোখৰতে সাগৰৰ পাৰতে এনেকৈ ৱালত ধুনীয়াকৈ পেইণ্টিং কৰি দিছে। আৰু সাগৰ চাবলৈ আহিলোঁ, সাগৰখনত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিলোঁ, এনজয় কৰিলোঁ, লগতে আপোনালোককো দেখুৱালোঁ। কেনে পালে ক'ব। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।